দেওবাৰ বুলিলে সকলোৰে চাগে এটা ভাল লগা দিন নহয়নে? পিছে আমাৰ গৃহিণীসকলৰ আকৌ দেওবাৰ বুলিলে ভাল লগা দিন নহয়। দেওবাৰ দিনটো আচলতে আমাৰ অকণমান বেছিহে কষ্ট হয়। মানে অইন দিনাতকৈ অকণমান কাম বেছিয়ে আহে। আজি আকৌ যিহেতু দেওবাৰ বুলি ময়ো অকণমান উঠা দেৰি হ'ল, 8মান বজাতহে সাৰ পাইছোঁ। একদম সাৰ পাই মানে লৰালৰিকৈ উঠি আহিছোঁ। উঠি আহি পেলাই একদম ৰৈ থকা নাই, গা ধুইছোঁ আৰু মানে বাহি কামখিনি কৰি গা ধুই এয়া ধুইছেনে গাখীৰ গৰম কৰিলোঁ, জলপান মানে পটাপট চবখিনি কাম কৰিবলগীয়া হৈছে আৰু উঠা যিহেতু দেৰি হ'ল। আমাৰবিলাকৰ আচলতে কিছুমানৰ কাৰণে 8 বজাত উঠাটো একো দেৰি নহয়। আমাৰ কাৰণে আচলতে 8 বজাত উঠাটো মানে বহুতেই দেৰি হৈ যায়। এনেকৈ গাঁৱলীয়া মানুহ যিহেতু মানে গাঁৱত ইমান দেৰিকৈ উঠাও নহয়, গাঁৱলীয়া বুলিও নহয় আচলতে, ইমান দেৰিলৈকে আমাৰ শুই থকা মানে নহয়। আৰু বাবাহঁতো যিহেতু ঘৰত মানে বাবাহঁতো থাকে, তেনেকৈ মানে চবকে মানে এনেকৈ সোনকালে খাবলৈও দিব মেলিব লাগে। এইফালে দেখিছেনে আজি উঠা দেৰি হ'ল মানে মোৰ আৰু দিনটোলৈ হৈছে আৰু মানে একদম কাম আহি গ'ল পূৰা। একদম লৰালৰিকৈ চাহ হৈ এফালে পাতিলোঁ, জলপান চবখিনি ৰেডি কৰি ল'লোঁ। এইফালে বাবাক মানে একেলগতে চাহ জলপান দি লৈছোঁ আৰু ৰ'বলৈ সময় নাই আৰু একদম দিনটোলৈ যুদ্ধ আৰম্ভ, মানে কামৰ যুদ্ধ। এইফালে গাখীৰ চাহ একাপ ধুনীয়াকৈ বাকি ল'লোঁ। ৰাতিপুৱাই আমি আকৌ গাখীৰ চাহকে খাওঁ, আপোনালোকে খায় নাই বাৰু? আচলতে গাখীৰ চাহটো বেয়া বুলি কয়, কিন্তু গাখীৰ চাহটো দেখোন নাখালে নচলেই আমাৰ কাৰণে। সেইবুলি ধুনীয়াকৈ 2টালৈকে গাখীৰ চাহ মানে মানুহজনৰ মোলৈ ধুনীয়াকৈ গাখীৰ চাহ অকণ বাকি আনি ল'লোঁ। এনেকৈ বোলো গাখীৰ চাহ অকণ খাই মেলি মানে আধা বেলা পেটটো ভৰাই ৰাখোঁ আৰু তেতিয়া মানে অলপ দেৰি মানে থাকিম আৰু যেন তেন কৰি। ইফালেদি উঠা দেৰি হ'ল যেতিয়া আজি চবফালেতো দেৰিয়ে হ'ল, ইফালে কামো মানে চবখিনি আৰু ঘৰত কিমানখিনি দেওবাৰ বুলিলেতো মানুহজন ঘৰত থাকিলেতো কাম অকণ বেছিকৈয়ে ওলায়। এইফালে একদম পটাপট কালি যিহেতু মানে ফুৰিবলৈ গৈছিলোঁ, সেইবাবে সেই কাপোৰখিনি আকৌ অকণমান বৰষুণতো তিতিলে, সেইবাবে বোলো লৰালৰিকৈ কাপোৰখিনি ধুই লওঁ। দেওবাৰ বুলিলে কাপোৰ মানে চববিলাক মানে বেছিহে হৈ যায়। আমাৰ অইন কিছুমানে দেওবাৰ দিনটো আচলতে ভালেই যায়, চব মানে আন দিনা কাম বন কৰি মেলি দেওবাৰ দিনটো অকণমান ৰেষ্ট লয়। আমাৰ আকৌ ওলোটা। আমাৰ ওলোটা বুলি নহয় আচলতে, গৃহিণীসকলৰনো কোনটো দিন ভাল, চব দিনাই দেখোন কাম থাকেই। এইফালে মানুহজনে এয়া বজাৰো আনি দিলে, মই আকৌ এইফালে লৰালৰিকৈ বজাৰখিনি সামৰি লৈ ভাতত লাগিলোঁ, ভাতো বনাই আছোঁ মানে। এইফালে ভাত আৰু কি বনালোঁ নেদেখুৱালোঁ আৰু মানে এয়া এনেকৈ বনাই মেলি পটাপট এই ভাতকেইটা খাই ল'লোঁ। ভাতকেইটা একদম চিম্পুলকৈ বনালোঁ। পটল ফ্ৰাই কৰিলোঁ, তাৰপিছতে ৰঙালাও বাকলি খায়নে বাৰু আপোনালোকে? সেইফালে ৰঙালাও বাকলি আছিলে, তাৰো অকণমান ফ্ৰাই কৰিলোঁ। খৰিচাৰ আচাৰ আছিলে, দাইল বনালোঁ টেঙা দি পেলাই। সেই তেনেকৈয়ে বনাই থ'লোঁ আৰু মানে ইমানো হেৰি কৰি থকা নাই আৰু দেওবাৰ। আৰু যিহেতু ল'ৰাও ঘৰত নাছিলে, ইমান মানে বাবাই মই মানুহজনেহে ইমানো মানে তাম জাম কৰি থাকিবলৈ মন নগ'লে আৰু এনেকৈ দিয়ে বনাই থৈ দিলোঁ। বনাই মেলি খাই বৈ আকৌ এফালে যাব লাগিব। মোৰ মানে এফালে যাব লাগিব মানে গেছৰ ষ্ট'ভটো মানে একদম বেয়া হৈ গ'ল। এতিয়া দেখিছিলেই চাগে ভিডিঅ' এটাত মানে দেখাইছিলোঁ গেছৰ ষ্ট'ভটো। এইফালে ওলাই যোৱাৰ আগত আকৌ ফটো কেইকপিমান মৰাটো কম্পালচৰি নহয় জানো আজিকালি? এইফালে দোকানখনত গৈ পেলাই অকণমান ভিডিঅ' অকণ কৰি ৰাখিছিলোঁ। আচলতে দোকানখন আমাৰ সৰুমুৰাতে আছে, বহুতখিনিয়ে বস্তু আছে, আজিহে প্ৰথম গৈছোঁ মানে। সেইবুলি কি কিনো আছে বুলি অলপ ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ। কোনোবা মানে যায় যদি যাব পাৰিব, ময়ো আজি প্ৰথম মানে ফাৰ্ষ্ট টাইমহে গৈছোঁ। এই দোকানৰ পৰা একদম বস্তু পাতি আনি মেলি আকৌ ৰ'বলৈ সময় নাই, দেখিছেনে? গধূলিলৈ যিহেতু আলহীও আহিব বুলি কৈছিলোঁ, ল'ৰাক মানে পেহীয়েকহঁতে থ'বলৈ আহিব। এইফালে চোতালখন ধুনীয়াকৈ সাৰি ল'লোঁ। চোতাল সাৰি মেলি মানে আচলতে দিনটো এনেকৈয়ে গুচিয়ে যায়গৈ ন, ইটো সিটোকৈ কাম বন কৰি মেলি সাৰি মেলি। তাৰপিছতে আকৌ চাটনি অকণো বোলো গোটাই থওঁ, যিহেতু তাহাঁতিও আহিব, গধূলিকৈ কিবা কিবি অকণ বনাবও লাগিব। সেই বুলি ধুনীয়াকৈ ঘৰতে এইডৰা মচন্দৰীডৰা ইমান ধুনীয়াকৈ হৈ আছে, দেখিছেনে? একদম মানে আমি মাজে মাজে চাটনি খায়ে থকা হয়। মানুহজনেও আকৌ এইখিনি চাটনি খাই মানে খুব ভাল পায়। চাটনি বুলি নহয়, তেওঁ মচন্দৰীটো ভাল পায়। এইবুলি এনেকৈ বনাই মেলি গধূলিলৈ আকৌ এইফালে ভাত বনাব হ'লেই নহয়। ভাত আৰু আচলতে বনাই থকা নেদেখালোঁ আৰু এয়া কি কিনো বনাইছোঁ তাকে দেখালোঁ। আচলতে মাংস বনালোঁ, চাটনি অকণ বনালোঁ, দাংবডি ভাজি, দাইল, টেঙা এনেকৈ চিম্পুলকৈ বনালোঁ। ঠিক আছে তেতিয়া আজিলৈ গুড নাইট।